नै सानबेसे ओंखाम जायाखै होनदोंमोनलाय नों दाखालि माने जेम साबा जानायाव जानला मानला होनखायो स्रा गाबनायानो बोरैबा जालाजोबबाय हामलायदों मानसियानो कन्ट्रभार्सि खालामनो नागिरदों साला मा कन्ट्रभार्सि खालामबानो खोमा जागोनसो हेयार स्पा खालामनानै যে কোনো নারীক বা কোনো ছোৱালীক হাত উঠোৱাটো মই কেতিয়াও কি নহয় তাৰ পক্ষপাতত মই কেতিয়াও নহয় কিন্তু মোৰ এটা প্ৰশ্ন মই ক'বলৈ বিচাৰো আজিৰ যুগত আমাৰ যিমানখিনি মানুহ আছে সেই মানুহখিনি বা আমাৰ আজিৰ যুগৰ যিমানখিনি আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছে মই সবকে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম खुलुमबाय लोगोफोर दिनैनि आपडेटआ मोननै जागोन मोनसेया जाहैबाय भिक्टर दास सिनायना सिनाया नोंथांमोना ओमफ्राय मोनसेया जाहैबाय गेमस्रिनि मोनसे गेमस्रिया जाहैबाय शर्ट अनलि आपडेट आरोना बे जेबो आपडेट नङा नोंथांमोना फार्स्टआव क्लिपआव नुदों ओमफ्राय नोंथांमोना भिक्टरनिखौ नागिरना लाबानो जाबाय नै फार्स्टआवनो भिक्टरा लाइफआव मा बाथ्रा बुंखो भिक्टरा सासे सिख्लाखौ रुमाव बुदोंमोन आरोना ओरैबायदि बुदों मानसिफोरा गाज्रि मोनदों बेखौ दा मानि थाखाय बुदों लाइफआव नोंथांमोना नागिरना लाबानो जाबाय फार्स्टआवनो बयनिसिमबो फिन खेब बराय हरग्रोबाय जायफोरा चेनेलाव गोदान साबस्क्राइब खालामदो आपडेटआ जास्ट नर्मेल जागोन आरोना एसामिसनि जागोन मोनसे भिक्टर दास ओमफ्राय गेमस्रिनाथ' बे जास्ट माबासो आरोना जेम्सनि बागै सासे सिस्टारा सोंनाय हाबानि थाखाय हाबा जानाय थाखाय बोरै मोनखो खुसि मोनदोंना गाबदो ओंखाम जायाखै बेफोरबायदि जास्ट कमेडि खालामदों नोंथांमोना क्लिपआव नागिरना नुखाबाय दा फार्स्टआवनो जों भिक्टरनिखौ नागिरना लानोसै आरोना थुदो মানুহ এজনে তোমাৰ নিজৰ যদি কোনোবাই কিবা এটা ভুল কৰে সেই ভুলটো যদি তুমি দেখা পোৱা ভুলটো দেখা পালে তুমি কি ক'বা আৰু সবতকৈ ডাঙৰ কথা মই এই কথাটোৱে কৈ আছো যে কি আমাৰ যোনখিনি এইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ' ঠিক আছে এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে এইটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ' তেওঁলোকৰ এটা ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে ঠিক আছে এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো আৰু সবতকৈ ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে এই কাণ্ডটো যেতিয়া হৈছিলে তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে ঠিক আছে কাৰণ আমাৰ মাজত আমি কি হয় কি নহয় ঠিক আছে আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লাগা নাই ইয়াৰে ঘটনা পৰিঘটনা কোনো গম নাপায় ফাৰ্স্ট কথাটো হৈছে হেতু আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টও নকৰো কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় হেতু ডেফিনেটলি জুনে তুনে নহক সবে এটা কথাই কৰিব যে কি সবে 100% তাতে প্ৰতিক্ৰিয়া দিব আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যেটো বস্তু মই বেয়া পাও যেটো বস্তু মোৰ ভুল বুলি মই ভাবো সেই বস্তুটো মই কেতিয়াও সাপোৰ্ট নকৰো এতিয়া সবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুৱা হৈছে ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানে নে ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে এতিয়া সবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মই মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ মফিদুলে কৈছে ভিক্টৰ দা ৰেসপেক্ট নোহোৱা হ'ল বাবু মই তোক এটা কথা কৈছো তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি মোৰ প্ৰশ্নটো তাতে বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে সেই ভুলটোক লৈ তই কি কৰিবি তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি ঠিক আছে আৰু এটা কথা মনত ৰাখিবি কোনো মানুহে আজি হেতু কেছ আজি বহুত আগৰ দিনৰ কেছ এতিয়াৰ দিনৰ কেছ নহয় হেতু আজিৰ ডেটৰ নহয় হেতু আজিৰ ডেটত বা যোৱাকালি বা পৰখিৰ বস্তু নহয় হেতু হৈছে 2020 22 23 এনেকুৱা চনৰ কথা মোৰ নিজৰে মনত নাই যোনে ভিডিঅ'টো দিছে তেওঁ খুদিলে হ'ল ঠিক আছে সো ইম্পৰ্টেন্ট কথাটো এইটোৱে যে যোনে যি প্ৰতিক্ৰিয়া দিয়ে যোনে যি কৰে তাতে কথা নাই কিন্তু মোৰ এতিয়া সবতকৈ পইণ্ট অফ ভিউটো হৈছে যে যিবিলাক মানুহে কয় যে আমি গুণ্ডা কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স লম যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি বা এটা পাৰ্সোনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে মই এই কথাটো বহুত ইম্পৰ্টেন্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলো য'ত মই আজি যেহেতুকে তেওঁ নিজেই যেহেতুকে অলৰেডি তেওঁৰ ফেসবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে
তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা, মই নামটো কৈছোঁ, শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে। আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ, নিজকে গুণ্ডা বুলি সজায়, সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্চনেল বস্তু শ্বেয়াৰ, পাৰ্চনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু, এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে, কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে। তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে? চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো। আৰু নিজকে গুণ্ডা সজোৱা, নিজকে কয় যে মই বাঘ, নিজকে কয় যে মই কি, মই ঠাকৰেক ফ'ল' কৰা মানুহ। ঠাকৰেক ফ'ল' কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয়? ঠাকৰেক ফ'ল' কৰা মানুহে এটা আপুনি কাজিয়াটো কাজিয়া হিচাপে ল'ব লাগিছিলে। কাজিয়াটো আপোনাক মই সমালোচনা কৰিছোঁ, আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে, মই এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত থাকোঁ। আপুনি কৰা যিখিনি মই গম পাইছোঁ, তথ্য পাইছোঁ, বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানুহটো অমুকখিনি কাম কৰিছে, তাৰ ওপৰত এটা প্ৰশ্ন কৰিছোঁ। কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা, মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে। আপুনি যিটো কৰ্ম কৰিছে, সেই কৰ্মটো এটাই কথা ক'ম মই, এই কৰ্মটো যোনটো, এই কৰ্মটো এটা খাৰু পিন্ধা বা মেখেলা পিন্ধা মানুহে পাৰ্চনেল কাজিয়া এটা উদঙাই দিব ফেচবুকৰ জৰিয়তে, আৰু মই শ্বেয়াৰ কৰিছোঁ। আপুনি দিয়া বস্তুটো মই নিজে শ্বেয়াৰ কৰিছোঁ। আৰু আমাৰ মাজত যোনখিনি সেই কাজিয়া হৈছিলে, সেই কাজিয়াৰ কেছটো তেতিয়াই কেছ দিব লাগিল যদি আমাৰ কিবা এনেকুৱা কাজিয়া হৈছিলে। আমাৰ কাজিয়াটো এটা কাৰণতে যে আমাৰ নিজৰ বুজাবুজিৰ মাজত কিবা এটা কাজিয়া হৈছে, নিজৰ মানুহৰ মাজত কাজিয়া হৈছে, তো তাতে কাৰো ক'বলগীয়া একো নাই, ঠিক আছে? কাৰণ চবৰে কাজিয়া হয়। আজিৰ ডেটত মই এই কথাটোৱে কৈছোঁ, নিজৰ পাৰ্চনেল মানুহৰ সকলোৰে কাজিয়া হয়, আৰু পাৰ্চনেল মানুহৰ কাজিয়া এটা ফেচবুকত উদঙাই দি কিনে মোৰ চৰিত্ৰত দাগ পেলাবলৈ চেষ্টা কৰা তেনেকুৱা নিৰ্ভীক বা তেনেকুৱা এজন মানুহ, মই এই কথাটো কৈছোঁ, যোনে নিজকে কয় মই নিৰ্ভীক, মই বোলে অমুক, মই বোলে ভোক, লাজ লাগিব লাগিছিল তেনেকুৱা মানুহটোৰ। আৰু চবতকৈ ডাঙৰ কথা আছে, যিকোনো এটা বস্তু এটা পোষ্ট কৰাৰ পিছতে যেতিয়া মানুহে নিউজ বনাবলৈ আৰম্ভ কৰে, সেই নিউজটো মানুহে বুজি পোৱাটো উচিত যে কি ক্ষেত্ৰত কেনেকৈ এটা নিউজ কৰিবলৈ চেষ্টা কৰিছে। আমি কিছুদিন আগতে দেখিছোঁ শংকৰজ্যোতি দাৰ লগত এটা কেছ হৈ গৈছে, যেতিয়া শংকৰজ্যোতি দাক কি কৰিবলৈ চেষ্টা কৰিছে, শংকৰজ্যোতি দাক ছোৱালীৰ কেছত ফচাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে। সেইটো আমাৰ অসমীয়া জাতিটোৱে জাতিটোৰ প্ৰতি এটা কি আছে, অসমীয়া জাতিটোৰ প্ৰতি এটা এনেকুৱা টাইপৰ প্ৰব্লেম এটা আছে। আৰু বাকী মই এটাই কথা ক'ম যে মই নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ, বা মই নাৰীৰ ওপৰত হাত কিয় কোনটো পৰিস্থিতিত উঠাবলগীয়া হৈছিলে আৰু সেইটোৰ পিছত সেইটোৰ ফলত আমাৰ কি হৈছিলে, সেই কথাটো আমাৰ মাজত থকা কথা। তো সেইটো কোনেও তাতে জাষ্টিফাই কৰিবলগীয়া কথা নহয়, বা এইটো মিডিয়াত ক'বলগীয়া কথা নহয়। মই সদায় এই কথাটোৱে কৈছোঁ যে কোনোবা মানুহে নিজৰ পাৰ্চনেল কাজিয়া এটা, আৰু পাৰ্চনেল কাজিয়াটো কোনোবাই উঠাইছে, ভিডিঅ' কৰিছে, ভিডিঅ' কৰি কিনে সেইটো সামাজিক মাধ্যমত ওলাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে, তে হাঁহি উঠিছে। মই এতিয়া লাইভত চাই থকা মানুহখিনিক এটা কথাই ক'ম, আপোনালোকে এটা কথা মোক ক'ব যে কি চেলেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্চনেল কাজিয়া হয় নেকি? মই এই কথাটো সুধিব বিচাৰিছোঁ যোনে যোনে মোৰ লাইভত আছে। এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, এটা পাৰ্চনেল কাজিয়া কেতিয়াও হ'ব নোৱাৰে। চেলেঞ্জ এটাৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগে, পাৰ্চনেল কাজিয়া নহয়, ঠিক আছে? এই সঁচা যিমানখিনি মানুহ আছে, এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্চনেলি উদঙাবলৈ চেষ্টা কৰা, এইটো দেট ইজ দ্য মষ্ট কি একদম হাঁহি উঠা কথা। যোনে নিজকে কয় টাইগাৰ বুলি, মই মেকুৰী বুলি ক'লোঁ, মই সেইখিনিয়ে কৈ দিছোঁ। আৰু লাজ পাব লাগিছিলে, কালি ৰাতিৰ কৰা প্ৰশ্নবোৰৰ উত্তৰ এটা ভিডিঅ' দি নহয়। ভিডিঅ' কেনেকৈ লিক হ'ল? আৰে ভিডিঅ' কেনেকৈ লিক হ'ল? তাতে অকল মই নাই নহয়, তাতে বহুত মানুহ আছে। কোনোবাই ভিডিঅ' বনাই কিনে দিছে, কিবা এটা হৈছে, হৈ কিনে তাৰপিছত কাজিয়া আৰু ভিডিঅ'টো চাওক, সিহঁতৰ এটাই বস্তু, সিহঁতে ব্লেকমেইল কৰিব জানে অকল। সিহঁতে ব্লেকমেইল কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু মোক ব্লেকমেইল নকৰিবি বাবু, ঠিক আছে? মোক ব্লেকমেইল নকৰিবি, মই ব্লেকমেইলটো মই নিজেও বেয়া পাওঁ, বুজি পাইছ নাই? ব্লেকমেইল কৰাটো মই নিজেও বেয়া পাওঁ, মই কাকো ব্লেকমেইল কৰা নাই আজিলৈকে, তো ব্লেকমেইল নকৰিবি, কথাটো বুজি পাইছ নাই? য়েছ, তুষাৰ বৰাই সুধিছে তই ছোৱালীৰ ওপৰত হাত কিয় উঠাবি? মোৰ নিজৰ সম্পৰ্কৰ মানুহ, মই হাত উঠাওঁ, কিবা ভুল দেখিলে মই হাত উঠাম। মই এজন নিজৰ দাদা, বা মই তাতকৈ আপোনাৰ কি বুলি কয়, মই জ্যেষ্ঠ হিচাপে মই কিবা এটা ভুল দেখিলে মই হাত উঠাইছোঁ, ঠিক আছে? তো তাতে সেইটো পাৰ্চনেল কথা, তাতে জাজ কৰিবলগীয়া একো নাই। এই কথাটোৱে মই কৈ থৈ দিলোঁ, তাতে জাজ কৰিবলগীয়া একো নাই। আৰু মানুহ এটাক বদনাম কৰিবৰ কাৰণে এইবোৰ এলিমেণ্টছ ব্যৱহাৰ কৰা হয়। আৰু মই এটাই কথা কৈছোঁ, এলিমেণ্টছ ব্যৱহাৰ কৰি মোৰ এগেইনষ্টত লাভ নাই। সঁচা অৰ্থত যদি যুদ্ধ কৰিব আছে, প্ৰকৃত অসমীয়া হিচাপে যুদ্ধ কৰিব লাগে।
ঠিক আছে এনেকে খাৰু পিন্ধা মেখেলা চাদৰ পিন্ধা টাইপ যুদ্ধ কৰি লাভ নাই ঠিক আছে বোলে কি কালি কাজিয়া লাগিছে আজি বোলে কি আজি বোলে মই এনেকে তাৰ এটা ভিডিও ভাইৰেল কৰি দিম ব্ৰো দিস ইজ নট ডান মাই চ্যালেঞ্জ ওয়াজ স্টে এজ এ চ্যালেঞ্জ কিপ ইট এজ এ চ্যালেঞ্জ চ্যালেঞ্জটো চ্যালেঞ্জ হিচাপে ৰাখিলে হ'ল আৰু মই এটাই কথা কৈছো জিদিনাখন মই এই কথাটো কৈছো যে জিদিনাখন মই বিক্ৰী আজিলৈকে যোৱা নাইতো তো বিক্ৰী যোৱা মানুহবিলাকে এইবোৰ কাম কৰিবই মই বিক্ৰী যোৱা নাই তো মোৰ এইটো কোনবা সত্য যুগৰ ভিডিও কেতিয়াৰ ভিডিও মোৰ নিজৰো মনত নাই কোনোবাই ৰাখি থৈছে ব্ল্যাকমেইল কৰিবৰ কাৰণে আৰু ব্ল্যাকমেইল কৰা মানুহবিলাকক মই এটাই কথা কৈ আছো ব্ল্যাকমেইল কৰি ঠিক আছে বেলেগ একো নাপাবি এণ্ড দিস ইজ নট গুড হাঁহি উঠিব লাগিছিল এইটো প্ৰত্যুত্তৰ হ'ব নালাগিছিল কথাৰ প্ৰত্যুত্তৰ কথা হ'ব লাগিছিল চ্যালেঞ্জৰ প্ৰত্যুত্তৰ চ্যালেঞ্জ হ'ব লাগিছিল কথাটো বুজি পাইছতো ভিক্টৰ দা কমেন্টবোৰ পঢ়ি চাম ডেফিনেটলি কমেন্টবোৰ পঢ়ি চাম লাভ ইউ ভিক্টৰ দা আৰু কি ক'বলগীয়া আছে সো মই মোৰ স্পষ্টীকৰণ হিচাপে যদি কোনোবাই সোধে স্পষ্টীকৰণ হিচাপে এইটোৱে কথা কম এইটো এটা বহুত পুৰণা ভিডিও এইটো এটা পাৰ্সোনেল সংঘাত বা পাৰ্সোনেল আমাৰ কিবা এনেকুৱা এটা হৈছিল যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে সেই পাৰ্সোনেল কাজিয়াটো সোশ্যাল মিডিয়াত যদি এনেকুৱা কিবা হলে তেনেহলে ছোৱালীজনীয়া অলৰেডি উদঙালে হয় ঠিক আছে যেহেতুকে ছোৱালীজনীয়া উদঙোৱা নাই এতিয়া মাইকী মানুহ এটাই উদঙাই দিছে শৃংখল চলিয়া হিচাপে যাৰ নাম এই মাইকীটোৱে উদঙাই দিছে যেনেকে নামঘৰে মাইকীবিলাকে সমালোচনা কৰে না আজিকালিতো আৰু নামঘৰত বহুত কম মানুহ যায় তো এই শৃংখল চলিয়া বোলা যোনটো মাইকীয়ে ফেচবুকৰ মাধ্যমেদি এই সমালোচনা এটা আৰম্ভ কৰিছে এই সমালোচনাটোৰ ভিতৰত মই এই কথাটোৱে কম যে আমি সকলোৱে যিখিনি চেষ্টা বা যিখিনি প্ৰচেষ্টা সেই প্ৰচেষ্টা বা এই চেষ্টাখিনি কেতিয়াও কি হ'বলৈ দিব নালাগিব কেতিয়াও 100% সফল হ'বলৈ দিব নালাগিব কাৰণ বিক্ৰী যোৱা মানুহৰ দাম নাই পাৰ্সোনেল সংঘাত সবৰে আছে কাজিয়া সবৰে হয় আৰু এই কাজিয়াবিলাক ফেসবুকত এনেকে উদঙাই দি কিনে একো লাভ নাই ঠিক আছে জয় অসম সকলোকে বহুত ভাল পাওঁ এখিনে মোৰ ক'বলগীয়া আৰু মই এটাই কথা কওঁ নাৰীক মাৰাটো মই কেতিয়াও সাপোৰ্ট নকৰো কিন্তু ভুলক কিবা এটা ভুল যদি দেখিছো ভুলটোৰ কাৰণে কিবা এটা সংঘাত যদি বা কিবা এটা কাজিয়া হৈছে হেতু পাৰ্সোনেল কাজিয়া হেতু কাৰো সামাজিক মাধ্যমত হোৱা একো কাজিয়া নহয় ঠিক আছে আৰু মই এখিনে কৈছো কালি কৈছিলো যে তোৰ দম নাই আজিও কৈছো তোৰ দম নাই অকলে তই আহিবি অকলে কাজিয়া কৰিম দম থাকিলে তই ফেসবুকত এইটো কাম কেতিয়াও নকৰিলি হয় ঠিক আছে যিখিনি সন্মান আছিলে তোৰ প্ৰতি সেই সন্মানখিনিও শেষ 100% আৰু বাকি মোৰ বিষয় কোনোবাই কি ভাবে কি নাভাবে মই কেতিয়াও এইটো কেয়াৰে নকৰো বাট বিক্ৰী যোৱা তই এটা কুকুৰ ঠিক আছে তই নিজকে বাঘ বুলি ক'বলৈ চেষ্টা কৰিছিলি কিন্তু সেম পিন্ধা তই এটা মেকুৰী মই এইখিনিয়ে কৈ থৈ দিলো ধন্যবাদ জয় অসম থ্যাংক ইউ সো মাচ नुखाबाय लोगोफोर भिक्टर दासआ सासे सिख्लाखौ बुनाया भाइराल जादों आरोना दा भिक्टर दासआ फोरमायना होआखै भिडिअ मानि थाखाय बुदों सासे मानसियासो शेयार खालामना होदों ओमफ्राय भिक्टर दासआ गावनि फेसबुकआवनो माने गावनो शेयार खालामबावदों आरोना बे जोंनि पार्सनेल खोथा बुनायखौ माने शेयार खालामनांगोन होननानै फेसबुकनि क्रिएटरखौ माने शेयार खालामना हरदों आरोना बेफोरबायदि दा मानि थाखाय बुदों भिक्टर दासआ थाबैनो फोरमायगोन नोंथांमोना नायना नेना थाबानो जाबाय जोंनि बर'नि निउस चेनेलफोराबो शेयार खालामगासिनो भिक्टर दासखौथ' सोर सिनाया गासिबो सिनायखायो न बेनिखायनो मोनसे माबा मोनसे दाय मावब्लानो बिथांनि भिडिअफोरखौ शेयार खालामखागोन गोबां पाब्लिकफोरा बिथांनि भिउर्स फलोवार्सफोरा भिक्टर दासखौथ' सिनायखायो गासिबो आरो सोरबा सोरबा सिनायाबो जानांगौ असमिया मानसिसो नालाय जोंनि बर' मानसिया बारा सिनायनाय नङा हारसा मानसिसो हारसा मानसिनि चेनेल दा बेनोसै आंहा बुंनांगौ जेबो खोथा गैला बेनोसै आरोना दिनैनि जास्ट नर्मेल आपडेटआ ओमफ्राय आंनो सासे मानसिया बाइक गोमानायनि मेसेज कमेन्ट खालामहरदोंमोन बिथांनि नाम्बारखौ आंनो कन्टेक्ट नाम्बारखौ कमेन्टनि गेजेरजों हरबानो जाबाय आङो आंनि पार्सनेल नाम्बारखौ आङो कमेन्टआव हरनो हानाय नङा गोबां मानसिया नायो नालाय भिडिअखौ जानला मानला कल खालामलाबायबाय थायो दाबो बेनिखायनो नोंथाङा बाइक गोमादों नालाय नोंनि कल नाम्बारखौ आंनो